ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে শব্দ শক্তি। শব্দ শক্তি অৰ্থাৎ শব্দৰ শক্তি, শব্দত অন্তৰ্নিহিত শক্তি। সাধাৰণভাৱে যদি আমি চাওঁ, শব্দ সৃষ্টিৰ উৎস অনেক। জীৱ-জন্তু, চৰাই-চিৰিকটিৰ মাতৰ উপৰি দুটা জড় বস্তু খুন্দা খালেও বা ঘঁহনি খালেও শব্দৰ সৃষ্টি হয়। গাড়ী মটৰ চলিলেও শব্দৰ সৃষ্টি হয়। ধুমুহাৰ শব্দ, বৰষুণৰ শব্দ, মন্দিৰৰ ঘণ্টাৰ শব্দ, মুঠতে শব্দ সৃষ্টিৰ উৎস অনেক। এতিয়া যিবিলাক শব্দৰ উদাহৰণ তোমালোকক দিলোঁ, যিবিলাক শব্দৰ কথা এতিয়া ক'লোঁ, এইসমূহক কোৱা হয় ধ্বন্যাত্মক শব্দ বুলি। ধ্বন্যাত্মক শব্দ। এনেদৰে সৃষ্টি হোৱা শব্দই বিভিন্ন কাৰ্য সম্পাদন কৰিব পাৰে। এই কাৰ্য ইতিবাচকো হ'ব পাৰে, নেতিবাচকো হ'ব পাৰে। তোমালোকে শব্দ প্ৰদূষণৰ কথা নিশ্চয় জানাই। এতিয়া মানুহে অৰ্থাৎ আমি অ, আ, ক, খ আদি বৰ্ণ উচ্চাৰণ কৰি যি শব্দৰ সৃষ্টি কৰোঁ, এনেদৰে সৃষ্টি হোৱা শব্দক কোৱা হয় বৰ্ণাত্মক শব্দ বুলি। গতিকে আমি মূলতঃ শব্দৰ প্ৰকাৰ এনেধৰণে পাওঁ সামগ্ৰিকভাৱে চালে, ধ্বন্যাত্মক আৰু বৰ্ণাত্মক শব্দ। এতিয়া আজি আমি আলোচনা কৰিবলৈ লোৱা শব্দ শক্তিৰ ধাৰণাটো কিছু পৃথক। এই শব্দৰ শক্তিৰ বিষয়ে আলোচনা কৰাৰ আগতে ভাষা বৈজ্ঞানিক দৃষ্টিৰে শব্দৰ সংজ্ঞা সম্পৰ্কে আমি জানি ল'ব লাগিব। আমি আজি যি শব্দ শক্তিৰ বিষয়ে আলোচনা কৰিম, সেই শব্দ হৈছে বৰ্ণাত্মক শব্দ। ধ্বন্যাত্মক শব্দৰ সৈতে এই শব্দ শক্তি জড়িত নহয়। এতিয়া শব্দ মানেনো কি? শব্দ কাক বোলে? স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰা মূল ৰূপ বা প্ৰকৃতিবোৰকে শব্দ বুলি কোৱা হয়। ভাষা বৈজ্ঞানিক দৃষ্টিৰে সাধাৰণতে এটা বা একাধিক বৰ্ণৰে গঠিত অৰ্থযুক্ত ৰূপটোকে শব্দ বুলি কোৱা হয়। যেনে ফুল, চৰাই, মানুহ ইত্যাদি। আমাৰ আজিৰ আলোচ্য বিষয় এই শব্দ হৈছে মানুহৰ বাগিন্দ্ৰিয়ৰ দ্বাৰা সৃষ্ট বা উচ্চাৰিত। আৰু এই শব্দৰ শক্তিৰ বিষয়ে আজি আমি আলোচনা কৰিম। এতিয়া শব্দৰ সংজ্ঞাৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে এটা বা একাধিক বৰ্ণৰে গঠিত অৰ্থযুক্ত ৰূপটোৱে হৈছে শব্দ। উদাহৰণস্বৰূপে কৈছিলোঁ মানুহ, ফুল, পখিলা, নদী ইত্যাদি। আকৌ দুটা বেলেগ বেলেগ অৰ্থবাচক শব্দ লগ লাগিও এটা নতুন অৰ্থবাচক শব্দ গঠন হ'ব পাৰে। যেনে কপাল ফুলা, হাত দীঘল ইত্যাদি। এতিয়া ইয়াত কপাল আৰু ফুলা দুটা বেলেগ বেলেগ শব্দ, হাত আৰু দীঘল দুটা ভিন্ন শব্দ। কিন্তু এই দুটা ভিন্ন অৰ্থবাচক শব্দ লগ লাগি এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিছে। হাত দীঘল বুলিলে আমি হাতখন যাৰ দীঘল তেনে মানুহৰ কথা নুবুজো। প্ৰভাৱশালী বা ক্ষমতাশালী লোকক ইংগিত কৰে হাত দীঘল শব্দটোৱে। এতিয়া চোৱা, আমি শুই উঠাৰে পৰা নিশা হোৱালৈকে অৰ্থাৎ জাগি থকা সময়খিনিত অনেক কথাই ভাবোঁ, কল্পনা কৰোঁ। অনেক কথাই আমাৰ মনত অনবৰতে বুৰবুৰণি তুলিয়েই থাকে, নহয় জানো? এতিয়া এই সময়খিনিতো মই তোমালোকে এই ভিডিঅ'ৰ কথাখিনি শুনি থকাৰ সময়তো হয়তো তোমালোকৰ মনলৈ কিবা এটা ভাৱ আহিয়ে আছে, নহয়নে? গতিকে চোৱা, মানুহৰ মনটোৱে যিমান কথা ভাবে, সেই ভাৱ, আবেগ, অনুভূতি প্ৰকাশ কৰিবলৈ একোটা ভাষাত থকা শব্দৰ সংখ্যা দৰাচলতে তেনেই তাকৰ। সেয়ে একোটা শব্দই ভিন্ন প্ৰসংগত অন্য শব্দৰ সংযোগত ইত্যাদিৰ জৰিয়তে ভিন্ন অৰ্থ প্ৰকাশ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে পূৰ্বতে যিটো উদাহৰণ দিছিলোঁ হাত দীঘল, এতিয়া
হাত দীঘল দুটা ভিন্ন অৰ্থবাচক শব্দ লগ লাগি যেনেধৰণে এটা নতুন অৰ্থবাচক শব্দৰ সৃষ্টি কৰিলে। এনেদৰে শব্দই মূল অৰ্থ প্ৰকাশ কৰাৰ উপৰি এনেদৰে অন্য শব্দৰ সংযোগত বা ভিন্ন প্ৰসংগত বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিবলগীয়া হয়। এতিয়া শব্দ শক্তিৰ ধাৰণাটো ইয়াৰ লগতে জড়িত। চোৱা, শব্দই নিজা মূল অৰ্থটো বুজোৱাৰ উপৰি আওপকীয়াকৈ এনেদৰে যে বেলেগ বেলেগ অৰ্থৰ বোধ জন্মাব পাৰে, এই শক্তিকে শব্দৰ এই শক্তিকে শব্দ শক্তি বুলি কোৱা হয়। শব্দ শক্তিক শব্দৰ বৃত্তি বুলিও কোৱা হয়। আৰু এই শব্দ শক্তিক তিনিটা ভাগত বা তিনিটা প্ৰকাৰত ভাগ কৰা হৈছে। মূলতঃ শব্দৰ অৰ্থ বোধ কৰোৱা এই শক্তি, এই তিনিটা প্ৰকাৰ হৈছে অভিধা, লক্ষণা আৰু ব্যঞ্জনা। এতিয়া অভিধানো কি? বস্তু বা ভাৱ সম্বন্ধীয় মনত থকা সাধাৰণ ধাৰণাটো জগাই তুলিব পৰা, অৰ্থাৎ শব্দৰ মুখ্য অৰ্থ বুজোৱা শক্তিটোক অভিধা শক্তি বোলা হয়। শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে পোনতে যিটোৰ বোধ উদয় হয় বা মনলৈ আহে তাকে অভিধাৰ্থ বুলি কোৱা হয়। আৰু সেই অৰ্থটোৱে প্ৰধান হয় বাবে তাক মুখ্যাৰ্থ বুলিও কোৱা হয়। মুখ্য অৰ্থ অৰ্থাৎ এই অৰ্থটোৱেই প্ৰধান বাবে তাক মুখ্যাৰ্থ বুলি কোৱা হয়। এটা উদাহৰণ দিলে কথাটো স্পষ্ট হ'ব। এতিয়া গছ বুলি ক'লে আমাৰ মনলৈ পোনতে কোনটো ধাৰণা আহে? যে ঠাল ঠেঙুলিৰে ভৰা, সেউজীয়া পাতেৰে ভৰা এজোপা গছৰ ছবি আমাৰ মনলৈ আহে। অৰ্থাৎ শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে পোনতে যিটোৰ বোধ হয়, যিটো ভাৱ আমাৰ মনলৈ আহে, সেইটোৱে হৈছে সেই শব্দটোৰ মুখ্য অৰ্থ বা মুখ্যাৰ্থ বা অভিধাৰ্থ। এতিয়া যি শব্দই মুখ্যাৰ্থ বুজায় তাক বাচক বোলে। এতিয়া এই ক্ষেত্ৰত যিটো উদাহৰণ দিলোঁ গছ, এই শব্দটো হ'ব কি? বাচক, বাচক শব্দ। আৰু যি শক্তিয়ে এই অৰ্থটোৰ বোধ দিলে সেই শক্তিটোক কোৱা হ'ব অভিধা শক্তি। শব্দ শক্তিৰ প্ৰথমটো প্ৰকাৰ অভিধা শক্তি। এতিয়া লক্ষণানো কি? শব্দৰ অৰ্থ বোধ কৰোৱা শক্তিটোৱে মনত থকা সাধাৰণ ধাৰণাটোৰ বা চিত্ৰটোৰ ওপৰত গুৰুত্ব নিদি চিত্ৰৰ আঁৰত থকা তাৰ ভাৱ বা লক্ষণৰ ওপৰতহে গুৰুত্ব দিয়ে, তেতিয়া তাক লক্ষণা শক্তি বোলে। অৰ্থাৎ শব্দ একোটাই যেতিয়া তাৰ পোনে পোনে যিটো অৰ্থ আমাৰ মনলৈ আহে, যিটো অভিধা অৰ্থ, অভিধাৰ্থ, সেই ধাৰণাটোৰ বোধ আমাৰ মনত নজন্মাই যেতিয়া আওপকীয়াকৈ অৰ্থাৎ সেই চিত্ৰটোৰ আঁৰত থকা তাৰ ভাৱ বা লক্ষণৰ ওপৰত গুৰুত্ব দি এটা নতুন অৰ্থৰ প্ৰকাশ কৰিব বা বোধ জন্মাব, তেতিয়া তাক লক্ষণা শক্তি বুলি কোৱা হয়। অৰ্থাৎ লক্ষণা শক্তিয়ে সেই বোধটোৰ জন্ম দিয়ে। ঘৰত ভালনে বুলি সুধিলে চাল বেৰ থকা সেই ঘৰটোৰ কথা সোধা নাই, সুধিছে যে ঘৰত থকা মানুহৰ ভালনে, এই অৰ্থহে প্ৰকাশ পাইছে, এই কথাটোহে জানিব বিচৰা হৈছে। এনেদৰে লক্ষণা শক্তিয়ে অন্য এটা অৰ্থৰ যেতিয়া বোধ দিয়ে সেই অৰ্থটোক কোৱা হয় লক্ষ্যাৰ্থ বুলি, আৰু শব্দটোক কোৱা হয় লক্ষক বা লাক্ষণিক বুলি। লক্ষণা শক্তিয়ে কাম কৰিব কেইটামান চৰ্ত আছে, যদিহে মুখ্যাৰ্থৰ অৰ্থ বোধ হোৱাত বাধা পৰে। এতিয়া ঘৰত ভালনে বুলি কওঁতে সেই ঘৰটোৰ কথা ভালনে বেয়া, ছালবোৰ উৱলিছে নেকি, বা মানে এনেধৰণৰ কথা জানিব বিচৰা হোৱা নাই। অৰ্থাৎ ঘৰত থকা মানুহৰ ভালনে এই কথাটোহে জানিব বিচৰা হৈছে। মুখ্যাৰ্থৰ অৰ্থ বোধ হোৱাত ইয়াত বাধা পৰিছে। তাৰপাছতে মুখ্যাৰ্থৰ লগত সম্বন্ধ বা যোগ থাকে। লগতে ইয়াত কি যোগ হৈছে? সেই ঘৰখনত থকা মানুহবিলাকৰ সম্বন্ধটো যোগ হৈছে। ৰহি বা প্ৰয়োজন যে সেই এটা
হেতু স্বৰূপে থাকে। এতিয়া ৰুহি মানে হৈছে প্ৰয়োগ প্ৰবাহ, মানে পূৰ্বৰে পৰা চলি অহা প্ৰয়োগ, আৰু আনটো হৈছে প্ৰয়োজন, অৰ্থাৎ বক্তাজনৰ অভিপ্ৰায়। এতিয়া ইয়াত বক্তাজনৰ অভিপ্ৰায় প্ৰকাশ পাইছে বুলি ক'ব পাৰি, কাৰণ বক্তাজনে ঘৰখনত থকা মানুহৰ কুশল মংগলৰ বিষয়ে জানিব বিচাৰিছে। এতিয়া ৰুহি অৰ্থাৎ পূৰ্বৰে পৰা চলি অহা যিটো প্ৰয়োগৰ কথা কোৱা হৈছে, এটা উদাহৰণ দিলে বুজি পাবা। পূৰ্বতে যিটো দিছিলোঁ, হাত দীঘল বা কপাল ফুলা, এইবিলাক পূৰ্বৰে পৰা চলি অহা প্ৰয়োগৰ হেতু আমি ইয়াৰ অৰ্থটো অনুধাৱন কৰিব পাৰোঁ যে হাত দীঘল মানে হাতখন দীঘল মানুহৰ কথা বুজোৱা নাই, ক্ষমতাশালী বা প্ৰভাৱশালী লোকৰ কথা বুজোৱা হৈছে। কপাল ফুলা মানে কপালখন ফুলি যোৱা নাই, বুজাইছে যে মানে ভাগ্যৰ উদয় হোৱা, এনেধৰণৰ অৰ্থ প্ৰকাশ পাইছে। আৰু অসমীয়া ভাষাত অসমীয়া ভাষা সাহিত্যত বা আমি দৈনন্দিন জীৱনত যিবিলাক ফকৰা যোজনা বা খণ্ডবাক্যৰ প্ৰয়োগ কৰোঁ, প্ৰায় ক্ষেত্ৰতেই লক্ষণা শক্তিয়েই এনেধৰণে বোধ প্ৰকাশ কৰিছে, আওপকীয়াকৈ অন্য অৰ্থ প্ৰকাশ কৰিছে। এইখিনিক আমি ৰুহিমূলক প্ৰয়োগ বুলি ক'ব পাৰোঁ। এতিয়া এই অনুসৰি লক্ষণাক প্ৰধানতঃ দুটা প্ৰকাৰত ভাগ কৰা হৈছে, ৰুহিমূলা লক্ষণা আৰু প্ৰয়োজনমূলা লক্ষণা। ৰুহিমূলা লক্ষণা আৰু প্ৰয়োজনমূলা লক্ষণা ইতিমধ্যে উদাহৰণৰ সৈতে তোমালোকক বুজাই দিলোঁ। পৰৱৰ্তী সময়ত লক্ষণাৰ আৰু কিছুমান ভাগ আছে, লক্ষণাক আৰু বিভিন্ন ধৰণেৰে কেইবাটাও প্ৰকাৰত ভাগ কৰিছে, সেই সম্পৰ্কে আমি পুনৰ আলোচনা কৰিম লক্ষণাৰ বিষয়ে। আজিৰ আলোচনাটোত মাত্ৰ শব্দ শক্তিৰ কেওটা প্ৰকাৰৰ বিষয়ে, এই তিনিওটা প্ৰকাৰৰ বিষয়ে থুলমূলকৈহে আলোচনা কৰিছোঁ। এটা পৰিচয় জ্ঞাপক আলোচনা আগবঢ়াইছোঁ। এতিয়া ব্যঞ্জনাৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ব্যঞ্জনানো কি? বাক্যত শব্দৰ বাচ্যাৰ্থ বা অভিধা অৰ্থতকৈ পৃথক বিশেষ ভাৱ বা অৰ্থ প্ৰকাশ পালে তাক ব্যঞ্জনা শক্তি বোলে। বাক্যত এই বিশেষ ভাৱ বা অৰ্থটো কেৱল এটা শব্দৰ ওপৰত নিৰ্ভৰ নকৰে, বাক্যত থকা কেওটা শব্দৰ সমষ্টিগত ভাৱটোতহে নিৰ্ভৰ কৰে। এটা উদাহৰণ দিছোঁ। চকুৰে নেদেখা বুকুৰে অগনি, আহাচোন বৈ তুমি হৈ এটি জুৰি। এতিয়া ইয়াতে যি বুকুৰ অগ্নিৰ কথা কোৱা হৈছে, অৰ্থাৎ কিন্তু ইয়াত অগ্নি মানে জুই, কিন্তু বুকুত সঁচাকৈয়ে জুই জ্বলি থকাৰ সেই অৰ্থটো ইয়াত প্ৰকাশ পোৱা নাই। চকুৰে নেদেখা বুকুৰে অগ্নি, অৰ্থাৎ প্ৰকাশ কৰিব নোৱাৰা যি অন্তৰৰ যি বেদনা, যি যন্ত্ৰণা, সেই কথা প্ৰকাশ কৰিছে প্ৰেয়সী বা প্ৰেমিকৰ আগত। আহাচোন বৈ তুমি হৈ এটি জুৰি, অৰ্থাৎ সেই জ্বালা বা যন্ত্ৰণা বা সেই জুই নুমুৱাবৰ বাবে এটি জুৰি হৈ তুমি নামি আহা বুলি ক'ব বিচৰা হৈছে, এই শীতলতা বোৱাই আনিবলৈ ক'ব বিচৰা হৈছে। ইয়াত কি হৈছে, যি বাচ্যাৰ্থ ইয়াত বা পোনপটীয়াকৈ শব্দকেইটাই যিটো অৰ্থ প্ৰকাশ কৰিছে আমি তাক গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ পোনপটীয়াকৈ ইয়াত বুকুত জুই জ্বলি থকাৰ কথা, সেইটো কথা যিহেতু প্ৰকাশ কৰা নাই, আওপকীয়াকৈ সেই বুকুৰ সেই যন্ত্ৰণাৰ কথাহে প্ৰকাশ কৰিছে। সেইকাৰণে আমি ক'ব পাৰোঁ যে বাচ্যাৰ্থতকৈ বা অভিধা অৰ্থতকৈ পৃথক ভাৱ বা অৰ্থ প্ৰকাশ পাইছে। তাৰ লগতে কি হৈছে, ইয়াত এই বিশেষ ভাৱটো বা অৰ্থটো কেৱল এটা শব্দৰ ওপৰত নিৰ্ভৰ কৰা নাই, বাক্যত থকা কেওটা শব্দৰ সমষ্টিগত ভাৱটোৰ ওপৰতহে নিৰ্ভৰ কৰি অৰ্থটো প্ৰকাশ পাইছে। আৰু এটা উদাহৰণ আগবঢ়াইছোঁ। সন্ধ্যা পৰত যদি ঘৰৰ গৃহস্থজনে কয় যে হেৰৌ গৰু গায়ো ঘৰলৈ আহিল, সেই সময়ত সন্ধ্যা পৰত যদি তেওঁ তেনেধৰণে কয়, তেতিয়া প্ৰথমতে এটা অৰ্থ প্ৰকাশ পাব যে গৰু গায়ো ঘৰলৈ আহিল, অৰ্থাৎ কি হৈছে, সূৰ্য অস্ত গ'ল বা বেলি মাৰ গ'ল। তাৰপাছতেই ঘৰৰ চোতালত খেলি থকা ঘৰৰ ল'ৰা ছোৱালীকেইটাই বুজিব যে খেলা সামৰি ভৰি হাত ধুই প্ৰাৰ্থনা কৰিবলৈ হ'ল বা পঢ়াৰ টেবুলত বহিবলৈ হ'ল।
পঢ়া মেজত বহাৰ সময় আহি পৰিল। তাৰ পাছতেই সেইখন চোতালতে যদি ওচৰ চুবুৰীয়াৰ ল'ৰাকেইটাই খেলি আছিল, তেওঁলোকেও বুজিব যে আমিও ঘৰা-ঘৰি যাবৰ হ'ল। তাৰ পাছতে গৃহিণীগৰাকীয়ে বুজিব, সেই তাঁতশালত হয়তো বহিয়ে তাঁত বৈ আছিল, সেই তাঁত বৈ থকা গৃহিণীগৰাকীয়ে বুজিব যে তাঁতশাল সামৰি ঘৰৰ অন্যান্য কামত হাত ধৰিবৰ হ'ল, গোঁসাই ঘৰত চাকি গছি জ্বলাবৰ হ'ল বা পাকঘৰৰ ৰন্ধা বঢ়া কামত লাগিবৰ হ'ল। এনেধৰণে নিজৰ নিজৰ প্ৰত্যেকেই ব্যক্তি অনুযায়ী বা সেই প্ৰসংগ অনুযায়ী সন্ধ্যা পৰত কোৱাৰ কাৰণে সেইকেইটা কথা খাপ খাব ইয়াতে। সেইকাৰণে কোৱা হৈছে যে বিভিন্ন প্ৰসংগত শব্দই বা বাক্যই বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে। ইয়াতে এই বাক্যশাৰীয়ে, সেই সন্ধ্যা পৰত কোৱা সেই বাক্যশাৰীয়ে, ঘৰৰ গৃহস্থজনে কোৱা সেই কথাষাৰীয়ে এনেদৰে ভিন্ন অৰ্থ যিহেতু প্ৰকাশ কৰিবলৈ সক্ষম হৈছে, এনেদৰে ভিন্ন অৰ্থ প্ৰকাশ কৰিলে, ভিন্ন অৰ্থৰ বোধ দিয়াকে কি কোৱা হয়, শব্দৰ ব্যঞ্জনা শক্তি বুলি কোৱা হয়। এতিয়া এই ব্যঞ্জনাৰো দুটা প্ৰকাৰ আছে, অভিধামূলা ব্যঞ্জনা, লক্ষণামূলা ব্যঞ্জনা। আমি পৰৱৰ্তী সময়ত লক্ষণাৰ যিকেইটা প্ৰকাৰ আছে সেইকেইটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰাৰ লগতে ব্যঞ্জনাৰ প্ৰকাৰকেইটাৰ বিষয়েও আমি বহলভাৱে আলোচনা কৰিম। আজিৰ আলোচনাটিত মাত্ৰ তোমালোকক শব্দ শক্তিনো কি সেই বিষয়ে এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ তোমালোকে এটা ধাৰণা কৰিব পাৰিছা। তোমালোকে এই সম্পৰ্কে আৰু অধিক জানিবলৈ সমল পুথি হিচাপে তীৰ্থনাথ শৰ্মাৰ সাহিত্য বিদ্যা পৰিক্ৰমা এই পুথিখন অধ্যয়ন কৰিবা, খুবেই প্ৰয়োজনীয়। তোমালোকে খুব সুন্দৰকৈ, সহজকৈ শব্দ শক্তিৰ বিষয়ে জানিব পাৰিবা কিতাপখনৰ জৰিয়তে। তাৰ লগতে মনোৰঞ্জন শাস্ত্ৰীৰ সাহিত্য দৰ্শন এই পুথিখনো অধ্যয়ন কৰিব পাৰা।